বৰশীত লাগিল এল্টো গাড়ী বৰশী বাই এল্টো গাড়ী লাভ কৰিলে লখিমপুৰৰ যুৱকে উৎফুল্লিত লখিমপুৰৰ লেছাই গাঁৱৰ প্ৰীতম দত্ত বৰশী বাই এজনে লাভ কৰিলে এল্টো গাড়ী আন এজনে লাভ কৰিলে গ্লেমাৰ বাইক মৰাণত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন বৰশী বোৱা প্ৰতিযোগিতা সন্তেত অৱস্থিত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ বৃহৎ পুখুৰীত ত্ৰিদেৱ ফিচিং গ্ৰুপে আয়োজন কৰা এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰত থকা এখন এল্টো কেটেন গাড়ী লাভ কৰে লখিমপুৰৰ লেছাই গাঁৱৰ প্ৰীতম দত্তই তেওঁ পোৱা মাছটোৰ ওজন 5.39 কেজি দ্বিতীয় পুৰস্কাৰ এখন গ্লেমাৰ বাইক লাভ কৰে শিৱসাগৰৰ বাবুপতিৰ শামছুল হকে তেওঁ পোৱা মাছটোৰ ওজন 4.93 কেজি ইয়াৰে প্ৰথম পুৰস্কাৰ লাভ কৰা লখিমপুৰৰ প্ৰীতম দত্তই প্ৰথমবাৰৰ বাবে এনেদৰে বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল এই ব্যতিক্ৰমী প্ৰতিযোগিতাখনক লৈ সমগ্ৰ অঞ্চলতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ পৰাও বহু প্ৰতিযোগী আহি অংশগ্ৰহণ কৰিছিল এই বৰশী বোৱা প্ৰতিযোগিতাত প্ৰায় 6 শতাধিক প্ৰতিযোগীয়ে ভিৰ কৰে বিপিন চাওডাঙৰ পুখুৰীৰ পাৰত এই বৰশী বোৱা প্ৰতিযোগিতাত মুঠ 45টা পুৰস্কাৰ আছিল হয় আপোনাৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজলৈ স্নেহ শ্ৰদ্ধা জনাইছোঁ ভক্তিভৰা সেৱা জনাইছোঁ আজি আচলতে মোৰ পুখুৰীত ত্ৰিদেৱ ফিচিং গ্ৰুপে বৰশীৰে মাছ ধৰা কম্পিটিশ্যন পাতিছিলে প্ৰতিযোগিতা পাতিলে মই ভবা নাছিলোঁ ইমান হাজাৰ হাজাৰ ৰাইজ হ'ব খুব ভাল লাগিলে প্ৰতিযোগীও বহুত হ'ল প্ৰায় 800ৰ ওপৰত প্ৰতিযোগী হৈছে আৰু হাজাৰ হাজাৰ দৰ্শক হ'ল খুব ভাল লগা এটা পৰিৱেশ হ'ল আমাৰ ভাবিব নোৱাৰা এটা অনুভৱ কিন্তু হাজাৰ হাজাৰ ৰাইজ হ'ল যদিও মোৰ এটাই অলপ বেলেগ হ'ল মোৰ ফিচাৰী ইয়াত ফিচাৰী পাৰ্কত হাজাৰ হাজাৰ ৰাইজে পদধূলা পেলালে কিন্তু মই যেনেকৈ ধৰণে ৰাইজক আপ্যায়ন কৰিব লাগিছিলে ঠিক তেনেধৰণে আপ্যায়ন কৰিব পৰা নাই তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ছেকেণ্ডবাৰ যেতিয়া পাতিম মই একেবাৰে অনভিজ্ঞ মানুহ আছিলোঁ এই ক্ষেত্ৰত মই বৰশী বোৱাৰ ক্ষেত্ৰত মই শুনিছিলোঁহে কিন্তু ইমান অভূতপূৰ্ব সঁহাৰি দিব ৰাইজে মই ভবা নাছিলোঁ যে কি নহওক ছেকেণ্ডবাৰ পাতিবলৈ মোৰ অলপমান সুবিধা হ'ল অকণমান অভিজ্ঞতা হৈছে এতিয়া নোহোৱা নহয় আজি প্ৰতিযোগিতাখন পাতিবনি গতিকে সকলোকে স্নেহ শ্ৰদ্ধা জনাইছোঁ এ ধৰিবৰ মনে জাগে হে পুথি খলি ঘনাগে হে পুথি খলি ঘনাগে হে পাতিবনে জানো ফাঁচি ঐ গানিবৰ মনে জাগে হে যৌৱনৰ লগৰিগে হে যৌৱনৰ লগৰিগে হে পতাবনে জানো গাতি ঐ হাই ঐ ৰাম কতেনো পাম হে জয় হৰি কোনে দিব পাতি মোৰে জীৱনৰে বিয়া মোৰ বন্ধু হব কোনে বাৰু পাতিব বিয়া ধন্যবাদ মই লখিমপুৰ লেছাই গাঁও কি অনুভৱ আজি খুব ভাল লাগিছে খুব ফূৰ্তি লাগিছে আগতে এনেকুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে নাই নাই ক'তো কৰা নাই শিৱসাগৰ হৈছিলে মই তালৈ যাব নোৱাৰিলোঁ ইয়ালৈ প্ৰথম আহিছে কি ক'ব যেতিয়া বৰশীত উঠিছিলে তেতিয়া ভাবিছিলে নাই পানীৰ পৰা ওপৰলৈকে উঠাই নল'লৈকে মই এইটো ক'ব নোৱাৰোঁ কিমান ডাঙৰ মাছ মই ভাবি আছোঁ ভগৱানে যি জানে দিয়ে আৰু চেষ্টা কৰি আছোঁ ঘপককৈ ডাঙৰ এটা আহি গ'ল মই মানে আচৰিত আৰু এতিয়া ঘৰত ক'লে নাই ঘৰত ফোন কৰিলোঁ কি ক'লে তাৰ আগত 1:20 মানত পাইছোঁ মই আৰম্ভ কৰা মোৰ 10টামান বজাৰ পৰা আৰম্ভ কৰিছোঁ মই আহি পোৱা দেৰি হ'ল মৰণাৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ আগলৈকে পাৰ হৈ গুচি গ'লোঁ আকৌ ঘূৰি আহিছোঁ 10টামান বজাৰ পৰা আৰম্ভ কৰিছিলোঁ তাৰপৰা 1:20 মানত মাছটো লাগিছে তাৰ আগত ফোন কৰে বোলে সেই বৰশীবিলাক ঘৰ দিব নালাগে বাটত পেলাই থৈ যাব কৈছিলে এতিয়া ঘৰ লৈ যাম এতিয়া ঘৰত ফোন কৰোঁতে কি বুলি কয় এতিয়া খুব ভাল পাইছে ঘৰত একদম মানে পাৰ্টি গোটাইছে হয় এতিয়া গাড়ীখন চলাই লৈ যাব লাগিব এতিয়া আপুনি আহিছিলে কি হ'ল মই বাইক লৈ আহিছোঁ হেলমেট বাইক লৈ আহিছিলে হয় এতিয়া বাইকখন থৈ যাব মন নাই বাইকখন মোৰ জেখাও মোৰ নিজৰো বাইক নহয় জেখাও নতুন বুলেট এখন লৈছিলে তেওঁ লৈ আহিম বুলি লৈ যাম বুলি ক'লে তেওঁকো দিব লাগিব লখিমপুৰ কোন জেগাত ক'লে লখিমপুৰ লেছাই গাঁও হয় 5 কেজি 390 গ্ৰাম আপোনাৰ ভাল নামটো মোৰ নাম শামছুল হক মোৰ নাম শামছুল হক মই শিৱসাগৰ বাবুপতিৰ পৰা আহিছোঁ শিৱসাগৰ বাবুপতিৰ পৰা হয় কিমান ওজনৰ মাছ ক'লে 4 কেজি 937 গ্ৰাম ওজন কেনেকুৱা লাগিছে অনুভৱ ভাল লাগিছে আৰু পৰিৱেশ প্ৰথম অৱস্থাত আপুনি ফাৰ্ষ্ট প্ৰাইজ পাই আছিলে হয়
তাৰপিছত ছেকেণ্ডলৈ আহিলোঁ আৰু নচিবে ক'লে ছেকেণ্ড। এইটোতো 100% হয় আৰু কপালত যিটো আছে সেইটোৱে হ'ব আৰু ঘৰৰ পৰা আহোঁতে ভাবি আহিছিলেনে? ঘৰৰ পৰা আহোঁতে আশাটো আছিলে কিবা এটা পাম বোলো ওপৰৱালা মিলালে আৰু ভাল লাগিলে ভাল লাগিলে। হয়